Hey guys, welcome back to my channel. Hobore English. অসমীয়াত কৈছে ये फंस गया অসমীয়াত আহিব না স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলৈ হবৰে এই বঢ়িয়া আইবাহে बस हवा निकल गई গাইস আমি আজি চাব গৈ আছো ভাইজান নহয় আমাৰ অসমীয়া সিনেমা জলিউড ইণ্ডাষ্ট্ৰীৰ নামটো আছিল কি কোৱা দস্তি হয় কি কোৱা দস্তি আছিল অসমীয়া সিনেমা কাৰণ আমি আগবঢ়াব লাগিব আমি অসমীয়াক যদি সাপোৰ্ট নকৰো কোনে কৰিব ওকে আৰু আমাৰ ঘৰৰ পৰা খুব বেছি দূৰ নহয় গাঁৱৰ পৰা 6-7 কিলোমিটাৰ মান হ'ব চাগে আমাৰ সিনেমা হলটো ছয়গাঁও গোল্ড সিনেমা হল তাত গৈ আছো আৰু আমি তিনিজনে কি কোৱা দস্তি আৰু সিনেমাখনৰ নাম যদি আমি তিনিজনো আহিছো চাও কেনেকুৱা লাগে আৰু আপোনালোকৰ মাজত এক্সপেৰিয়েন্সখিনি শেয়াৰ কৰিম তো এতিয়া আমি দেৰি নকৰো গৈ আছো লেটস গো গাইস আমি এটা ছয়গাঁও সিনেমা হল পাই গলো টিকট কেটা কাটি থব দিছিলো সাংমা আৰু পোশাক কিন্তু এতিয়ালৈকে কাটা নাই বাৰে কোনে কাউণ্টাৰত আমি কাটি লম তো এইটো হৈছে আমাৰ গোল্ড সিনেমা হল ছয়গাঁও আমাৰ এইটো ছয়গাঁও সিনেমা হলটো নিয়াৰেষ্ট যদি কওঁ ইয়াতে হিৰো ডিলাৰ আছে হণ্ডা ডিলাৰ আছে আৰু মানে উকিয়ামত যোৱা ৰাস্তাৰ অপোজিট সাইডত এইটো বিল্ডিংটো আছে আমাৰ সিনেমা হলটো গাইস এতিয়া আমি টিকট লও টিকট কাউণ্টাৰৰ পৰা গাইস সিনেমাখনৰ আটাইতকৈ বেড নিউজ আজি খুবেই বেয়া লাগিল আপোনাৰ ক্ৰাছৰ আগত উল্টা গাইস আজি সিনেমা চাব আহিছিল অলপ বেয়া লাগিল কাৰণ একদম সাউণ্ড কোৱালিটি একদম বেয়া হয় সাউণ্ড কোৱালিটি বেয়া হোৱাৰ কাৰণে আৰু আমি ৰিটাৰ্ণ ল'লোঁ আৰু পইচাটো নাচালোঁ আৰু কোনো নাচালে আমি প্ৰথম শ্ব'ত আছিলোঁ যিহেতুকে আমাৰ প্ৰথম শ্ব'টোত আছিলে প্ৰায় 20 জনৰ ওচৰত মানুহ আছিলে তো গোটেইবিলাকে পইচাটোৱে ৰিটাৰ্ণ ল'ল আৰু উপায় নাই গতিকে মানে চিনেমাৰ চাউণ্ডৰ কোৱালিটিটো একদম বেয়া তাৰ কাৰণে মানে ৰিটাৰ্ণ হ'ল আৰু এতিয়া বেয়া লাগিল বলক এতিয়া ঘৰলৈকে বলো ৰিটাৰ্ণ হওঁ নে কি তাৰ আগতে আমি কিবা খাই লওঁ নে কি কোৱা এই প্ৰথম চাব আহি পেলাই তাৰমানে একদম খাৰাপ লাগি গ'ল বহুত দুখ লাগি গ'ল অন্তৰত মানে আজি আঘাত বুলি ক'ব লাগিব একদম চাউণ্ড চিষ্টেম একদম বেয়া নিশ্চয় পে'মেণ্টটো কমকৈ দিছিল সেয়ে ভাবোঁ মই গাইছ এতিয়া মন চন বেয়া কিবা খায়ে যাওঁ আৰু খাই থাকক আপোনালোকে ব্লগটো আমাৰ এতিয়া কি খোৱা হ'ব ৰাভাদা যি পাওঁ কি পাওঁ আমাৰ তেলো কি খোৱা হ'ব আমাৰ এতিয়া গাইছ এইখন আমাৰ ছয়গাঁৱত নামটো আছিল ননী হোটেল এণ্ড ৰেষ্টুৰেণ্ট গাইছ আমাৰ তেলদাৰ বহুত দুখ চিনেমাখন চাব নোপায় তাৰ কাৰণে বহুত দুখত খাইছে লাহে লাহে তো গাইছ এতিয়া ৰিটাৰ্ণ আৰু মন চন বেয়া গতিকে আৰু ৰিটাৰ্ণ হওঁ আপোনালোকক আকৌ লগ পাম নেক্সট ব্লগত অহাকালিলৈকে পৰহিলৈকে চাগে এটা নতুন এটা প্লেচত নতুন এটা ধুনীয়া ব্লগ হ'ব চাই থাকক